নমস্কাৰ বন্ধু বান্ধৱীসকল উইন্টাৰ সিজনত ফুলবিলাক বৰ ধুনীয়াকৈ ফুলে আৰু মোৰ ইন্দ্ৰমালতীবিলাক ফুলিবলৈ আৰম্ভ কৰিছে আগতে মই কেইটামান ভিডিও দিয়া আছে কেনেকৈ মই ইন্দ্ৰমালতীবিলাক কাটিং কৰি ৰোপণ কৰিছিলো আৰু তাৰে এতিয়া মোৰ ইয়া ফুল ফুলিবলৈ আৰম্ভ কৰিছে একেটা টাবতে কেইবাটাও কালাৰ দিয়া আছে আৰু মোৰ ইন্দ্ৰমালতীবিলাকত ৰ'দৰ পোহৰটো সম্পূৰ্ণ 3 ঘণ্টামান পৰে 3 ঘণ্টামান পৰিলে বেছি ধুনীয়াকৈ ফুলটো ফুলে একেবাৰে ছাহত থাকিলে কিন্তু ফুল নুফুলে আৰু ইয়াত একেবাৰে সম্পূৰ্ণ হৈ ফুলিছে ইন্দ্ৰমালতীত কেনেকৈ মই সাৰ প্ৰয়োগ কৰিছিলো আগৰ এটা ভিডিও দিয়া আছে মই সাৰ প্ৰয়োগ কৰিলে কেনেকৈ কালাৰখিনি আহে এয়া দেখিছে ইমান ধুনীয়া কালাৰ আহিছে মই আগৰ ভিডিওত দিয়া আছে কেনেকৈ একদম কাৰা হৈ ফুলে সেই ভিডিওটো চালে আপোনালোকে গম পাব যদিহে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি লব তেতিয়া সকলোখিনি মোৰ ভিডিওবিলাকতে পাব এইবিলাক হৈছে মোৰ বেলকনিত আছে বেলকনিত থৈছো ব্ৰান্ডাৰ আৰু এইখিনি মোৰ সাদৰ ওপৰত এখন গাৰ্ডেন আছে তাতে ৰাখিছো আৰু ইয়াতে মোৰ পুলিবোৰ বৰ ধুনীয়াকৈ হৈছে ৰ'দত পৰি থাকে কিন্তু ছাহো পৰে অকমান ইয়া দেখিছে ইমান সুন্দৰ ফুলবোৰ গোটেই টাবটো ভৰ্তি হৈ ফুলিছে এই ফুলবোৰ দেখিছে ইমান ধুনীয়াকৈ ফুলিছে এবাৰ কিন্তু ফুলাটো অকমান দিন হ'ল দেৰি হ'ল মানে বহুত দেৰি কৰি ঠাণ্ডা পৰাৰ কাৰণে আৰু এইখিনি মোৰ সাদৰ ওপৰত আছে এইবোৰ ফুল আহি আছে আগৰ মই ভিডিওবিলাকত কাটিং কেনেকৈ কৰিছিলো ফুলবোৰ কেনেকৈ ৰাখিব লাগে তাৰ ভিডিওবিলাক মোৰ দিয়াই আছে আপোনালোকে জানিব আৰু ইন্দ্ৰমালতী ফুলবোৰ ফুলি থাকোতে কিন্তু পানীৰ পৰিমাণটো ধুনীয়াকৈ দি থাকিব লাগিব তেতিয়াহে ধুনীয়াকৈ ফুলিব এইবোৰ দেখিছে ইমান ধুনীয়াকৈ কলি আহিছে আৰু ইন্দ্ৰমালতী ফুল 1.5 মাহ মান ফুলে আৰু লাষ্টত যেটো সিজন শেষ হ'ব সময়ত আকৌ ফুলিব আৰম্ভ কৰে সেই কাৰণে এইবোৰ কাটিং কৰি কৰি আকৌ মই পুলি লগাইছিলো এইবোৰ নতুনকৈ কাটিং কৰা এইখিনি গুটেখিনি ইয়া দেখিছে আৰু এইবোৰ মই যিখিনি মই একেটা টাবতে কাটিং কৰি ৰোপণ কৰিছিলো কৰাৰ পাছত মই ডালবোৰ এনেকৈ কাটি দিছিলো আগটো হেত কাটি দিয়াৰ পাছত গোটেই গছজোপা ধুনীয়াকৈ ফুলে কলিবিলাক আহোতে কাটি দিব লাগে কলিবিলাক থাকিলে কিন্তু এটা বা দুটা ফুলহে ফুলে হেতু কাৰণে মই এইদৰে কেচিৰে কাটি দিছিলো সপ্তাহ মূৰে মূৰে কাটি দিলে বেছি ভাল হয় এটো মই 2 মাহ মানৰ আগতে এনেকুৱাকৈ কাটি দিছিলো আৰু এনেদৰে কটাৰ পাছত ধুনীয়াকৈ আকৌ কলি মেলে গোটেই টাবটো ফুলেৰে ভৰ্তি হৈ যায় বিশেষকৈ এবাৰ গৰম দিনটো থকা নিচিনাই লাগিল একেবাৰে মানে ঠাণ্ডা অহাই নাই এতিয়া মাত্ৰ ডিসেম্বৰ লাষ্টত অকমান ঠাণ্ডা পৰিছে হেতু কাৰণে ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে নহলে যোৱা বছৰ কিন্তু বহুত বেছিকৈ ফুলিছিল আৰু হুনকালে ফুলিছিল এবাৰ সিজনটো শেষ হ'বই হৈছে তথাপিতো কাটিং কৰি যদি ৰোপণ আকৌ কৰে তেতিয়া এপ্ৰিল মাহলৈকৈ ফুলি থাকে আৰু ইয়া দেখিছে মই কাটিং কৰাৰ পাছতে ফুলবোৰ ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিলে এয়া ফুলিছে আৰু এইবিলাক কেনেকৈ ভাল ধৰণে থব লাগে পিছৰ বছৰ ৰুবৰ কাৰণে হেতু ভিডিও মই নেক্সট আপোনালোকক দেখুৱাই যাম আৰু ইয়াৰ বিষয়ে মই সকলো মোৰ ইন্দ্ৰমালতী যত্নৰ বিষয়ে মোৰ ভিডিও দিয়াই আছে আপোনালোকে চাব পাৰিব আৰু কেনেকৈ ৰোপণ কৰিছিলো এতিয়া ফুল আহিছে তাৰে মই দেখুৱালো যদিহে ভাল লাগিলে আপোনালোকৰ লাইক এটা কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিও চোৱাৰ বাবে বহুবাৰ ধন্যবাদ জনালো